নমস্কাৰ সকলোকে মোৰ নাম সুস্মিতা আৰু আজি মই বনাম ভকুৱা মাছৰ মাথাৰ লগত কচু পাত এয়া দেখিছেনে হাতখন কি হৈ গ'ল কচু কাটিলে যে হাতখন এনেকুৱা হৈ যায় সেইটোৱে বেয়া লাগে নহয় নে কচুপাতখিনি ভালদৰে কাটি বেছি ভালদৰে ধুই ললোঁ তাৰ পিছত কচুপাতখিনি কেৰাহীত ঢাকন দি আমি মিডিয়াম ফ্লেমত অকমান ষ্টিম হ'বলৈ দিম পানী মই ব্যৱহাৰ কৰা নাই কচুৰ নিজস্ব পানীৰে এইখিনি বইল হ'ব দিম কচুপাতখিনিও 70% কুক হৈ গৈছে এতিয়া মাছৰ মাথা কেইপিচ নিমখ আৰু হালধি দি ভালদৰে ফ্ৰাই কৰি লম এতিয়া মই পিঁয়াজ জলকীয়াখিনি ভাজি কচুপাতখিনিও দি লৈছোঁ লগতে মই আদা নহৰুখিনিও একেলগে দি ল'ম মানে কচুপাত আৰু আদা নহৰুখিনি একেলগে মিডিয়াম ফ্লেমত মই কুক কৰিম লাহে লাহে আদা নহৰু আৰু কচুপাতখিনি সিজিয়ে গৈছে এতিয়া বিলাহীখিনিও দি দিছোঁ বিলাহীখিনি দি মই মিডিয়াম ফ্লেমত ঢাকন ঢাকি লাহে লাহে কুক কৰিম আৰু এতিয়ালৈকে মই পানী এড কৰা নাই কচুৰ যিখিনি পানী আছিলে সেইখিনিৰেই সিজিছে এতিয়া ফ্ৰাই কৰি লোৱা মাছৰ মাথাখিনি দিলোঁ লগতে মই অকণমান জালুকৰ গুড়িও দিছোঁ মানে কচুটো অকণমান ধৰি আছিলে মোৰ হাতত যেতিয়া মই কাটিছিলোঁ সেইকাৰণে অকণমান জালুকৰ গুড়ি দিছোঁ জালুকৰ গুড়ি দিলে অকণমান গলত ধৰে ন ভাল লাগে ৰেডি হৈ গ'ল আমাৰ কচু পাতৰ লগত ভকুৱা মাছৰ মাথা এনেকৈ বনাই খাবচোন ভকুৱা মাছটো যিহেতু অকণমান তেল বেছি হয় সেইকাৰণে আৰু বেছি ভাল লাগে খাই ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া দিনত আৰু ভাল ভাল ৰেচিপিবোৰ আপোনালোকে মিছ যাতে নকৰে চাই ভাল পালে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই